হোৱাগৈ নাই, আমি জাষ্ট এতিয়া ৰুমৰ পৰা ওলাই আহিছোঁ। এয়া মই আছোঁ, এয়া আমাৰ সৰু পেহী আৰু এয়া ডাঙৰ ল'ৰাজন। নামটো হাই কোৱা এইফালে, আমি ক'ত গৈ আছোঁ। আৰু লগতে মই দেখাই আছোঁ ইয়াৰ জেগাবিলাক কেনেকুৱা বা কি কি আছে, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। জামত পাইছোঁ, বহুত ভিৰ ইয়াত। ইয়াৰ যথেষ্ট গাড়ী মটৰ বহুত আৰু বহুতে ফ্লাইঅভাৰো আছে। এয়া চিটি বাছ চলি আছে। জেগাটো সুন্দৰ আৰু তাত सर्किट हाउस, एपोलो कैंसर हॉस्पिटल। আছে কিছুমান জেগা বৰ বিশেষ নাজানো এইবিলাক। এইবিলাক ধুনীয়া ডাঙৰ বিল্ডিং। এইটো বিল্ডিং আণ্ডাৰ কনষ্ট্ৰাকশ্যন বনি আছে, বহুত ডাঙৰ বিল্ডিং। ইয়াত জেগাই জেগাই পুলিচৰ গাড়ী থাকে। ইয়াত ট্ৰেফিক পুলিচ নাই, ইয়াত ট্ৰেফিক ছিগনেল সকলোৱে ফ'ল' কৰে, সেইকাৰণে পুলিচ নাথাকে ইয়াত। খুবেই ভাল, চব ৰুলছৰ মতে চলে।
আমি আহি পোৱাহি নিচিনা লাগিছে বাৰু নাই এয়া ফাইনেলি আমি আহি পালোহি আমি এলিয়ট বিচ সেইটো চাইডে বজাৰ